নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দা। মই আজি অসমীয়া ব্যাকৰণৰ সত্ৰবিধিৰ ওপৰত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই নট্যবিধি সম্পৰ্কে কৈছোঁ। আজি সত্ৰবিধি সম্পৰ্কে ক'ম। ছাত্ৰ ছাত্ৰীসকল শুনিবা। সত্ৰবিধি কি? সত্ৰবিধি হ'ল যি বিধি বা নিয়ম অনুসৰি দন্তীয় স মূৰ্ধন্য স লৈ পৰিৱৰ্তন হয় তাকে সত্ৰবিধি বুলি কোৱা হয়। এতিয়া নিয়মসমূহ চাবা। 1 নম্বৰত কি আছে? মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্তীয় স। মূৰ্ধন্য ত বৰ্গ অৰ্থাৎ মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য নলৈকে এই 5টা বৰ্ণৰ যিকোনো এটাৰ লগতে যুক্ত হ'লে দন্তীয় সটো মূৰ্ধন্য স লৈ পৰিৱৰ্তন হয়। এতিয়া উদাহৰণ কেইটা চাবা। কষ্ট, দুষ্ট, ওষ্ট, মিষ্ট ইয়াত দন্তীয় স মূৰ্ধন্য স লৈ পৰিৱৰ্তন হৈছে। বুজি পাইছা? এবাৰ 2 নম্বৰলৈ আহা। ভূমি, গো, অংগু শব্দৰ পিছত থকা স্থ শব্দৰ দন্তীয় স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। এই যে দন্তীয় শৈথস্থ, ইয়াৰে দন্তীয় শৈথস্থ দন্তীয় সটো আকৌ স্থিৰ দন্তীয় শৈথস্থৰ ইয়াৰে দন্তীয় সটো যেতিয়া এই শব্দকেইটাৰ লগত যোগ হয় তেতিয়াহ'লে কি হৈ যায়? মূৰ্ধন্য স লৈ পৰিৱৰ্তন হয়। উদাহৰণকেইটা চোৱা। ভূমি যোগ স্থ দন্তীয় শৈথস্থ ভূমিষ্ঠ, এইটো মূৰ্ধন্য শৈথস্থ হৈছে। গো যোগ দন্তীয় শৈথস্থ গোষ্ঠ, এইটো মূৰ্ধন্য শৈথস্থ হৈছে। ঠিক তেনেদৰে অংগু যোগ দন্তীয় শৈথস্থ অংগুষ্ঠ, এইটো মূৰ্ধন্য স হৈছে। ঠিক তেনেদৰে যুধিৰ লগত এই স্থিৰ শব্দটো যোগ হোৱাৰ লগে লগেও ইয়াতে মূৰ্ধন্য শৈথস্থ হৈছে। বুজি পাইছা? এইবাৰ আহা 3 নম্বৰলৈ। অ আ ভিন্ন অন্য স্বৰবৰ্ণ। অ আ ভিন্ন অন্য স্বৰবৰ্ণ মানে কি? অ আত বাহিৰে আন স্বৰবৰ্ণ। ই হ'ব পাৰে, উ হ'ব পাৰে, ৰি হ'ব পাৰে, যিকোনো এটা। তাৰপিছত ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্তীয় স মূৰ্ধন্য স হয়। এই যে প্ৰত্যয়টোৰ কথা কৈছে, এইটো কি প্ৰত্যয়? এইটো হৈছে সংস্কৃতৰ হন প্ৰত্যয়ৰ কথা কোৱা হৈছে। হন অৰ্থাৎ দন্তীয় স ন, হন প্ৰত্যয়ৰ কথা ইয়াতে কোৱা হৈছে। এতিয়া চাবা, উদাহৰণকেইটা চালে গম পাবা। ঋষি, ঋষি শ্ৰী চৰণেষু মুমূৰ্ষু ভৱিষ্যত শুশ্ৰূষা। ইয়াত হন প্ৰত্যয়ৰ দন্তীয় সটো মূৰ্ধন্য স হৈছে। এই যে ঋষি শব্দটো ইয়াতে ইকাৰ আছে অৰ্থাৎ ই, তাৰপিছত মূৰ্ধন্য স হৈছে, এইটো স্বৰবৰ্ণৰ পিছত। ঠিক তেনেদৰে এইটো একাৰ অৰ্থাৎ এ আছে, তাৰে পিছৰটো মূৰ্ধন্য স হৈছে। আৰু এইটোত এই ৰেফ অৰ্থাৎ বৰ্ণৰ আগত ৰ, তাৰপিছত মূৰ্ধন্য স হৈছে। ইয়াতো ইকাৰ হস্য ইকাৰ, তাৰপিছত মূৰ্ধন্য স হৈছে। এইটো দীৰ্ঘ উৰ্চিল, এইটো অৰ্থাৎ দীৰ্ঘ, তাৰপিছত মূৰ্ধন্য স হৈছে। বুজি পাইছা? তাৰপিছত 4 নম্বৰলৈ আহা। সু আৰু বি উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। সু আৰু বি উপসৰ্গৰ পাছত থকা, সু আৰু বি উপসৰ্গৰ কথা আমি জানো। উপসৰ্গবিলাক হৈছে কিছুমান সৰ্গ অৰ্থাৎ প্ৰত্যয়, আৰু ইয়াক অব্যয় বুলিও কোৱা হয়। সু আৰু বি উপসৰ্গ প্ৰ, পৰা, অপ, সম, অনু, অব, নিৰদুৰকৈ 20টা আমাৰ সংস্কৃতত উপসৰ্গ আছে। উপসৰ্গবিলাক মূল শব্দ বা ধাতুৰ আগত ব্যৱহাৰ হৈ ইহঁতে মূল শব্দটোৰ অৰ্থৰ পৰিৱৰ্তন কৰে। এতিয়া চোৱা, সু আৰু বি উপসৰ্গ বহিলে এই সম শব্দটোৰ আগত যদি এই উপসৰ্গকেইটা বহে তেতিয়াহ'লে এই সমৰ দন্তীয় সটো মূৰ্ধন্য স লৈ পৰিৱৰ্তন হয়। চাবা, সুষম, সুষমা, বিষম হৈছে। এবাৰ 5 নম্বৰলৈ আহা। ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পাছত থকা হদ, হিদ, হিজ, লছ, থা আদি ধাতুৰ দন্তীয় স মূৰ্ধন্য স হয়। ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গ, এই উপসৰ্গৰ কথা আগতে ক'লোঁ মই। ই কাৰান্ত অৰ্থাৎ ই কাৰান্ত, হস্য ই কাৰান্ত, হস্য উ কাৰান্ত, এই উপসৰ্গ কেইটা যদি আগত থাকে তাৰ পাছত থকা এই ধাতুকেইটা, এইকেইটা কিন্তু সংস্কৃতৰ ধাতু। কিন্তু সংস্কৃতৰ হ'লে এইবিলাক ব্যৱহাৰ মানে যোগ হৈ ব্যৱহাৰ যিটো গঠন হয়, শব্দ গঠন হয়, সেই শব্দবিলাক কিন্তু আমাৰ অসমীয়াত প্ৰায়ে ব্যৱহাৰ হয়। গতিকে আমি যদিও সংস্কৃতৰ এইকেইটা আমি অসমীয়াতো ব্যৱহাৰ কৰোঁ শব্দবিলাক। চাবা কেনেদৰে হৈছে।
উদাহৰণটো চালে বুজি পাবা বিষাদ নিষেধ প্ৰতিষ্ঠা অভিলাষ অনুষ্ঠান নিষাদ অভিষেক আদি এই বিষাদ আৰু নিষেধত হদ ধাতু হৈছে বিষাদ আৰু নিষেধত হৈছে হিত ধাতু অভিলাষত হৈছে হিচ ধাতু তাৰপিছত অভিষেকত হৈছে লজ ধাতুৰ স্থাটো আমি দেখিবলৈ পাইছোঁ অনুষ্ঠান আৰু প্ৰতিষ্ঠা এনেকুৱা শব্দবিলাকত এই স্থা ইয়াতে কিন্তু দন্তীয় হ আছে এই দন্তীয় হ বিলাকত কি হৈছে লগে লগে আমাৰ এক মূৰ্ধন্য হলৈ পৰিৱৰ্তন হৈছে গতিকে এই নিয়মটো আমি মন দি চাব লাগিব হৈছে এতিয়া আহা নাম্বাৰ 6 লৈ 6 নম্বৰলৈ আহা চাবা প্ৰত্যয় যোগ হ'লে হবিচ আৰু চাক্ষুক শব্দৰ দন্তীয় হ মূৰ্ধন্য হ হয় প্ৰত্যয় যোগ হ'লে উদাহৰণটো চালে গম পাবা হবিচ যোগ চ হবিচ চাক্ষুক যোগ স্ন চাক্ষুক এই মূৰ্ধন্য হটো এই মূৰ্ধন্য হৰ এইটো যোগ হোৱাৰ লগে লগে এইটো মূৰ্ধন্য হ হৈছে এইটো যোগ হোৱাৰ লগে লগে ইয়াতে মূৰ্ধন্য হ দন্তীয় হ এই আৰু দন্তীয় হটো মূৰ্ধন্য হলৈ পৰিৱৰ্তন হৈছে এবাৰ 7 নম্বৰটো চোৱা কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হ হয় কিছুমান শব্দত ব্যাকৰণৰ কোনো নিয়ম নাখাতে এনেই আমি মূৰ্ধন্য ন ব্যৱহাৰ কৰোঁ মূৰ্ধন্য ন যেনেদৰে ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে মূৰ্ধন্য হ আমি ব্যৱহাৰ কৰোঁ ভাষা দোষ বিষয় বৰ্ষা হৰ্ষ পুৰুষ কৃষক বিষ গ্ৰীষ্ম ভীষ্ম পুষ্প বিশেষ্য বিশেষণ এনেকুৱা বহুত শব্দ আছে যিবিলাকত কোনো ব্যাকৰণৰ বা সত্ত্ববিধিৰ কোনো নিয়ম নাখাতে আমাৰ মানে স্বাভাৱিকভাৱে ইয়াতে মূৰ্ধন্য হ ব্যৱহাৰ হৈছে আজিলৈ এইখিনিয়ে ধন্যবাদ